অলপ পিছতে বোলে পুলিচে মোক ধৰি নিবহি ফোন কৰিছিলে এতিয়া থানাৰ পৰা ঘৰতে থাকিব কৈছে মোক কাৰণ পংখী সন্দিকৈক মাৰিবৰ বাবে তাইৰ হাজবেণ্ড আৰু ঘৰৰ মানুহৰ লগত যিহেতু মই মিলি আছিলোঁ। তো আহি গ'ল আমাৰ মৰমৰ নহয় কণ্ট্ৰভাৰ্চিয়েল কুইন অসমৰ আহি গ'ল। আকৌ দিলে এটা নতুন ভিডিঅ'। আপোনালোকে আৰম্ভণিতো চালেয়ে কি ক'লে কি নক'লে। গতিকে এতিয়া শুনো আহক তেওঁ আকৌ মহান কি ব্যাখ্যা কৰিলে মহান মুখখনেৰে। পংখী সন্দিকৈক মাৰিবৰ বাবে তাইৰ হাজবেণ্ড আৰু ঘৰৰ মানুহৰ লগত যিহেতু মই মিলি আছিলোঁ আৰু পুলিচে কেনেকৈ গম পালে কোনে পুলিচক খবৰ দিলে নাজানো। এতিয়া পলাইনো কি লাভ, সেয়েহে হয় যোৱাৰ আগত শুনো ভিডিঅ' এটা আমিও মই কৰি গোটেই। সকলোখিনি কথা আজি ৰাইজক বুজাই থৈ যাওঁ। সেয়েহে অনুৰোধ কৰোঁ। আচলতে এনেকুৱা আজিকালি ঠিক আছে সমাজখনত বাইদেউ। ইমানে নিজ চিন্তা কৰা একাংশ মানুহ আছে, সেইবোৰ মানুহৰ কাৰণে কেতিয়াবা যদি কিবা ভাল কাম এটা কৰিবলৈও যাওঁ, ভাল কিবা এটাত মাত মাতিবলৈও যাওঁ, সেই একাংশ মানুহে আহি আমাক ওলোটাই সমালোচনাহে কৰে। দেখিলে বাইদেৱে কি কথা ক'লে, ভাল কাম কৰে আৰু মিছাতে ৰাইজে সমালোচনা কৰে। আচল সমালোচনাৰ মাজলৈ আহিছে কোনে? কি ক'ম, আমাৰহে মাথাত জ্ঞান নাই, আমাকহে বুজাব এইটো আৰু ভিডিঅ' বনাইছে নহয়। বাইদেউ তুমিতো ভালে কৰা, ভালে কথা কোৱা, বাকী ৰাইজবোৰেহে বেয়া, হয়নে নহয়? কিমান কি কৈছে আৰু এনেকৈ বাপৰে। আমি হেনো বিতৰ্ক কৰোঁ ভিডিঅ' বনাই। আচলতে ভিডিঅ'ৰ আৰম্ভণি কোনে কৰিছিলে? আৰু যদি ইমান ভালকৈ তেওঁৰ বিষয়ে মাতাৰে ইচ্ছা আছিলে, পংখী সন্দিকৈৰ যদি তেওঁৰ ফালে মাত মাতিছিলে, তে প্ৰথমতে এটেকিং কৰিলে কিয়? প্ৰথমতে ইমানখিনি মানে ঠাট্টা বিত্থাল কৰিলে কিয়? কিন্তু আকৌ মই হাঁহি পেলাই কিয় ক'লোঁ, সেই কথাটোত আকৌ একাংশৰ আপত্তি। আৰু মই ইয়াত এটা প্ৰশ্ন সুধিম, যদি আজি মই তেনেকৈ হাঁহি তাইক প্ৰথমে বেয়াকৈ কোৱা নিচিনাকৈ যদি কথাখিনি নোকোৱা হ'লে আপোনালোকে এই ভিডিঅ'টো ইমানখিনি মানুহে চালেহেঁতেননে? আজি যে 1 মিলিয়ন ভিউজ পাৰ হৈ গ'ল, 10 লাখৰ ওপৰত আজি মোৰ এই ভিডিঅ'টো মানুহে চালে, কাৰণ মই প্ৰথমে বাপৰে। হাঁহি দেখুৱালোঁ যে তাইক বেয়াকৈ কোৱাৰ নিচিনা কৰি দেখালোঁ। এইকাৰণে কৰিছে ঠাট্টা বিত্থাল। ভিউজ আপুনি কৈয়ে দিলে নহয় যে ভিউজৰ কাৰণে। ভিডিঅ'টো আপুনি ভিউজৰ কাৰণেহে বনাইছিলে, সহায়ৰ কাৰণে নহয়, তাইৰ পক্ষে মাত মাতৰ কাৰণেতো নহয়, কৈয়ে দিলে, হয়নে নহয়? গতিকে যদি তেওঁৰ বিষয়ে কিবা সমাজত বেয়া চলি থকাৰ বিষয়ে আপুনি ভাল এষাৰ মাতে মাতিব গৈছে, তেতিয়াহ'লে ভালকৈ মাতক, প্ৰথমৰ পৰাই মাতক। প্ৰথমতে মানে নিজে ইনচাল্ট কৰিব, নিজে ঠাট্টা কৰিব, তাৰপিছত আৰু ভালকৈ মাতিব, ভালকৈ অলপমান ক'বই জানো, কিবা অৰ্থ আছে। প্ৰথমতে আমি জানো এজনক ঠাট্টা কৰি দিলোঁ, তাৰপিছত ক'লোঁ তেওঁৰ বিষয়ে ভাল, কিবা মূল্য আছে জানো সেই কথাৰ? একো মূল্য নাথাকে। যদি মোৰ মনত কাৰোবাৰ প্ৰতি কিবা যদি ভাল ভাৱনা আছে, ভাল বিষয়ে কিবা ক'ব বিচাৰোঁ, প্ৰথমৰ পৰাই ক'ম না, প্ৰথমৰ পৰাই কোৱা। প্ৰথমতে কি ঠাট্টা, তাৰপিছত ভালকৈ ক'ব। গতিকে আপুনি ভিউজৰ কাৰণেইতো ভিডিঅ' বনাইছে, কাৰোৰ বিষয়ে মাত মাতিবলৈ নহয়। তাতে আৰু আজিৰ এই ভিডিঅ'টোতো থাম্বনেইল, টাইটেল কি লিখিছে, মোক পুলিচে লৈ যাব, ঘৰলৈ নিব আহিব, যা তা। মানে কি ক্লিক বেট, ইমান ক্লিক বেট। পুলিচে নিব আহিছে, আচলতে নিলেহে ভাল হয়। আচলতে নি উঠি অলপমান কেইটামান দাণ্ডা ভৰিলেহে মাথাটো ঠিকত আহিব। কাৰোবাৰ বিষয়ে যদি ভাল মতাৰ ইচ্ছাই আছে, ভাল কথা কোৱাৰ ইচ্ছাই আছে, আপুনি ভিউজ বিচাৰি নহয়, তেওঁৰ ভালৰ অৰ্থ কৰক না। প্ৰথমৰ পৰাই ভাল কথা কওক। প্ৰথমতে নিজে ঠাট্টা কৰিব যে আইঐ তাই এনেকুৱা হৈছে, এতিয়া পালি মজা, আৰু কিমান কি এইবোৰৰ কথা মনতে ৰাখি থাকিব ইচ্ছা নাযায়। গতিকে কোনে কণ্ট্ৰভাৰ্চি কৰিলে, কোনে কি কৰিলে? আপোনাৰ বিষয়ে ভিডিঅ' বনাবলৈ সুবিধা কোনে দিলে? আপুনিয়ে। মৰি শান্তি কিয় পোৱা নাই? মৰি শান্তি এইকাৰণে পোৱা নাই কাৰণ তেওঁৰ নাম লৈ বাৰে যদি কণ্ট্ৰভাৰ্চি ওলাই থাকে, ক'ত শান্তি পাব? জীয়াই থাকোঁতেও শান্তি নাপালে, কৈছে আপুনি, নাপালেতো। কিন্তু মৰাৰ পিছত কোনে অশান্তি কৰিছে? আপোনাৰ লোকৰ দৰে আৰু কিছুমান এচাম লোকে তেওঁৰ ওপৰত এনেকুৱা মন্তব্য কৰি প্ৰথমতে কণ্ট্ৰভাৰ্চি কৰাৰ কাৰণে, নিজৰ ভিডিঅ' ভাইৰেল হোৱাৰ কাৰণে, নিজৰ ভিউজ বঢ়াৰ কাৰণে, পইচা ইনকাম কৰাৰ কাৰণে তেওঁৰ বিষয়ে, তেওঁৰ পৰিয়ালৰ বিষয়ে প্ৰথমতে বেয়াকৈ ক'ব। তেওঁৰ চাকৰিৰ বিষয়ে প্ৰথমতে, চাকৰি যে বিয়া হ'ল, কিবা হ'ল, এইবোৰৰ বিষয়ে প্ৰথমতে বেয়াকৈ ক'ব, হান মাৰি ক'ব, ঠাট্টা কৰি ক'ব, তাৰপিছত জানো বা ভাল মাতিব। কাৰ আজি ইমান ধৈৰ্য আছে যে গোটেই 10 মিনিট 11 মিনিটৰ ভিডিঅ' চাই থাকিব? প্ৰথমতে বেয়া ক'ব, কিছুমানে ধেই বেয়া কৈছে গুচিয়ে যাব, আৰু কিছুমানে হয়তো থাকিব, গোটেইলৈকে চাব, কিন্তু কিটো ধৰিব যে তাই এনেকৈ বেয়া কৈছে, তাৰপিছত ভাল কৈছে। ভিউজৰ কাৰণেইতো কৈছে না, এনেইতো নকয়। এনেকৈ ভাল মতাৰ ইচ্ছাই থাকিলে প্ৰথমৰ পৰাই ভাল মাতিলে হয়। গতিকে কণ্ট্ৰভাৰ্চি কোনে কৰিছে? তেওঁক শান্তি কোনে দিয়া নাই? হয়, আমিতো জানিছোঁহে তেওঁলোক কিমান অশান্তিত আছে, বুকুৰ জুইকুৰা কিমান নুমাই জানো। নিজৰ মানুহ, আপোন এজন মানুহক হেৰুৱালে কেনেকুৱা হয় আমি জানো।
গতিকে এইখিনি আমাক শিকাব নালাগে তো গাইজ আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল নবনাওঁ বুলি ভাবিছিলোঁ যিহেতুকে মই তাইৰ ওপৰত প্ৰথমতে এটা ভিডিঅ' বনাইছোঁ গতিকে তাইৰ এই কথাবোৰ শুনি আৰু মই যদি ভিডিঅ'টো নবনালোঁ হয় তেতিয়াহ'লে অলপমান হয়তো এনেকুৱা লাগিলে হয় যে তাইৰ সেইটো কথাত মাত মাতিলোঁ এইটো কথাত একো নক'লোঁ কাৰণ বহুতে তাইৰ এইটো কথালৈ মানে অমান্তিয়ে ময়ো অমান্তি তাৰ কাৰণে ময়ো মোৰ ক'বলগীয়াখিনি ক'লোঁ আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটি তো ঠিক আছে আজিলৈকে এৰিছোঁ আৰু এনেকুৱা ছোৱালীৰ পৰা আঁতৰি থাকক আৰু যদি সঁচাকৈ তেওঁৰ প্ৰতি বেয়া লাগিছে তেওঁৰ হৈ মাত মাতক কিন্তু চিধা মাত মাতক ঠাট্টা বিট্ঠাল কৰি নহয় তো ঠিক আছে আজিৰ ভিডিঅ'টো ইমানখিনিয়ে এৰিছোঁ বাই বাই